lives lost at the hands. নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কোনো ধৰণৰ ইনফৰমেশ্যন নহয়। আজি ৰাতিপুৱাৰ পৰা মনটো খুবেই বেয়া লাগি আছে, কাৰণ এইখন অসমতে অসমীয়া ডেকা ল'ৰাক কিদৰে এটাৰ পিছত এটা হানি খুচি হত্যা কৰি থকা হৈছে। সেইদিনা কাৰ্বি আংলঙত নীল অভিজিত কাণ্ড সকলোৱে জানে। তেওঁলোক ডিজিটেল আৰ্টিষ্ট আৰু আপোনাৰ অডিঅ' ইঞ্জিনিয়াৰ আছিল। তেওঁলোকে সেইখন ঠাইত ফুৰিবলৈ যায় আৰু তাৰে কিছুমান মানুহে সিহঁতক কিদৰে মৰিয়াই হত্যা কৰে। তেওঁলোকে আমি অসমীয়া, মই অসমীয়া হয় চিঞৰি থাকিল, তেওঁলোকৰ মাত কোনো নুশুনিলে। তাৰপিছত আপোনাৰ দেৱাশিষ গগৈ মৰিয়নিত এটাৰ পিছত এটা, সনাতন ডেকা হাজো আৰু যোৱাকালি আপোনাৰ ঋতুপৰ্ণ পেগ। অসমীয়াৰ ডেকাৰ আজি অসমতে সুৰক্ষিত নহয়। হাজোৰ সনাতন ডেকা সামান্য পাচলি বিক্ৰেতা আছিল, তেওঁকো নেৰিলে। আৰু যোৱাকালি যিটো ঘটনা ঋতুপৰ্ণ পেগ, তেওঁক কিদৰে ডিঙি ৰেপি হত্যা কৰা হ'ল। উদণ্ড যুৱক কিছুমানৰ বলি হয় অসমীয়া ডেকা ল'ৰা কিছুমানে। ঋতুপৰ্ণ পেগ তেওঁ অতি কম বয়সীয়া, বেছি বয়সো নহয়, তেওঁৰ সাতমহীয়া কেঁচুৱা এটা আছে। এইখন ভিডিঅ' চালে আপোনালোকে বুজি পাব কিদৰে ঋতুপৰ্ণৰ পত্নীয়ে তেওঁৰ সাতমহীয়া কেঁচুৱা এটাক লৈ অনাই বনাই ঘূৰি থাকিব লগা হৈছে। তো বিচাৰি পৰাই কি কৰিব, ক'ত যাব, কি কৰিব, কাক কি সুধিব, একো বিচাৰিব নাই। তো দিশহাৰা হৈ গৈছে। আজি দিনটো খুবেই বেয়া লাগি আছে। আমি ক'ত বাস কৰি আছোঁ? এইখন আমাৰেই দেশ হয়নে? আমাৰেই ৰাজ্য হয়নে? আমি অসমীয়া ডেকা যি অসমতেই এইদৰে অবাঞ্ছিত কিছুমান উদ্যত্ন যুৱকৰ বলি হৈ এটাৰ পিছত এটা হত্যা হৈ আছে। কেতিয়া ন্যায় হ'ব এইবিলাকৰ? দোষী শাস্তি কেতিয়া পাব? সকলোৱে ৰাজপথত প্ৰটেষ্ট কৰি আছে, কিন্তু দোষীয়ে কিছুদিন পিছতে জেলৰ পৰা ওলাই আহি আকৌ তেওঁলোকৰ যাৰ যিটো স্বভাৱ সেইটোতো কেতিয়াও পৰিৱৰ্তন নহয়, তেনেকুৱাই থাকি যাব। মাজৰ পৰা আমাৰ অসমীয়া ডেকা, অসমীয়া যুৱক হত্যাৰ বলি হ'ব লগা হয়। তাকো লাজৰ কথা এইখন অসমতে আৰু নিজ ৰাজ্যতে। ধিক্কাৰ জনাইছোঁ এনেকুৱা মানসিকতাক, যিসকলৰ মনত অলপো মানৱতা বোলা বোধ নাই। তেওঁলোকে কি ভাবি এজন মানুহক কেনেকৈ হত্যা কৰিব পাৰে? তেওঁলোকতো মানুহ হ'বই নোৱাৰে, তেওঁলোক পশুতকৈ অধম। আমি এইখন অসমতে সকলো ভাষা ভাষী জনগোষ্ঠীৰ লোকসকলক নিজকে ভাই ককাই হিচাপে থাকিব চেষ্টা কৰোঁ, আৰু কিছুমান অসাধু মানুহৰ কবলত পৰি আমি অসমীয়া মানুহেই মৃত্যুৰ মুখত পৰি আছোঁ। ইয়াতকৈ আৰু দুখ লগা কথা কি থাকিব পাৰে? আৰু এটা লাজৰ কথা, ৰাজপথত যেতিয়া এনেকুৱা কিছুমান ঘটনা চকুৰ সন্মুখত হৈ থাকে, আমাৰ কিছুমানে কৰে কি, তাত বাধা দিবলৈ নগৈ ভিডিঅ' কৰি থাকে, তাত ফটো কৰি ফেচবুকত দি থাকে, কিন্তু তেওঁলোকক বাধা দিবলৈ অলপ চেষ্টা নকৰে। সেইসকলক মই ধিক্কাৰ জনাইছোঁ যে আপোনালোকৰ মানসিকতা কি? আপোনাৰ চকুৰ সন্মুখতে এজন ডেকা মানুহক, আপোনাৰ চকুৰ সন্মুখতে অসমীয়া ডেকাক ৰাজপথত মৰিয়াই হত্যা কৰে, ডিঙি ৰেপি হত্যা কৰা হয়, আৰু আপোনালোক কেনেকুৱা স্বভাৱৰ ভিডিঅ' কৰি থাকে ফেচবুকত দিয়াৰ। মানৱতা বোলা বহুত বস্তু আছেনে আপোনালোকৰ? মই সেইসকল লোকক কৈছোঁ যিসকলে এনেকুৱা কাৰ্য কৰে, প্ৰতিবাদ কৰিবলৈ অলপ সাহস নকৰে। মই এই ভিডিঅ'ৰ দ্বাৰা চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে দোষীক অনতি পলমে কৰায়ত্ব কৰি তেওঁলোকক শাস্তি দিয়ে।